নমস্কাৰ আজি মই এটা গভীৰ বিষয় লৈ আলোচনা কৰিম আপোনালোকে নিউজ চাই কিন্তু আপোনালোকে দেশত হৈ থকা আসল বিষয়বোৰ পৰা অজ্ঞাত দেশত এছাম মানুহে কি স্বাৰ্থত বা লক্ষ্যত সুবিধা পালেই যিকোনো বিষয়তে জেহাদৰ আখ্যা দি দেশৰ একতা নাইকিয়া কৰিব বিচাৰে হয় আজি মই এই চিন্তাজনক বিষয়টো আলোচনা কৰিম তেন্তে আহক আৰম্ভ কৰোঁ আজি কেইদিনমানৰ আগত টানিক্সে এটা বিজ্ঞাপন বনাইছিল আৰু কিছুমান ইনটলাৰেন্স মানুহৰ কাৰণে টানিক্সে কেইদিনমানতেই এডটো আঁতৰাবলগীয়া হ'ল কিন্তু ইয়াৰ আঁৰত কাৰণ কি বাৰু টানিক্সৰ এডটোত দেখুৱাই যে এগৰাকী হিন্দু ছোৱালীক এজন মুছলমান ল'ৰাই বিয়া কৰোৱাৰ পাছত সেই ঘৰৰ লোকে ছোৱালীজনীক আদৰি লৈছে আৰু সম্পূৰ্ণ হিন্দু নিয়ম নীতিত যিটো গোট ভৰাই নিয়ম হয় সেইটোত মুছলমান পৰিয়ালটোৱে অতি সুন্দৰকৈ আয়োজন কৰিছে ভাৰতৰ মাতৃভূমিক একত্ৰিত কৰাৰ বাবে দেশক একতাৰে বান্ধি থোৱাৰ বাবে দেশত হাৰমনি আৰু ফ্ৰেটাৰ্নিটি আনিবলৈ এনেকুৱা ধৰণৰ এডবোৰ প্ৰয়োজন কিন্তু যিসকলে এই এডবোৰ অপ'জ কৰে সেইসকল বাস্তৱতে দেশৰ একতা হোৱাটো পচন্দ নকৰে কাৰণ সেইবিলাকত তেওঁলোকৰ নিজৰ স্বাৰ্থ নিহিত হৈ থাকে কিছুমানে আকৌ লভ জিহাদৰ পিনে এই এডটো আখ্যা দিছে আপোনালোকক কওঁ যে ভাৰতৰ সংবিধানৰ মতে আৰ্টিকেল 21ত ফ্ৰীডম অফ চইচ দিয়া হৈছে য'ত সকলো ল'ৰা আৰু সকলো ছোৱালীৰ অধিকাৰ আছে যে তেওঁ যাকে বিচাৰে নিজৰ সহযোগী ৰূপে ল'ব পাৰে আৰু স্পেচিয়েল মেৰেজ এক্ট 1954 যিটো আইনৰ মতে ইণ্টাৰফেচ মেৰেজ আৰু ইণ্টাৰকাষ্ট মেৰেজ হোৱাৰ অধিকাৰ আছে মানে এগৰাকী হিন্দুৰ লগত এগৰাকী মুছলমানৰ বিয়া হোৱাৰ অধিকাৰ আছে সঁচাকৈ আমি সেই জামানাত আছোঁ য'ত প্ৰতিটো বিষয়ক জেহাদ বনাই দিয়া হয় আনকি সুদৰ্শন নিউজ চেনেলটোৱে UPSC নিচিনা এটা উচ্চ সংস্থাকো জেহাদ বনাই দিলে এই বিষয়ত সুপ্ৰিম কোৰ্টত হিয়াৰিং চলি আছে আৰু সুপ্ৰিম কোৰ্টে সকীয়াই দিছে যে এটা নিৰ্দিষ্ট কমিউনিটিক টাৰ্গেট কৰাটো ভাল নহয় আৰু লগতে সুপ্ৰিম কোৰ্টে কেইদিনমানৰ আগতে নিউজ চেনেলবিলাকক তাবলিকি জামাতৰ কাৰণে এটা কমিউনিটিক টাৰ্গেট কৰাৰ কাৰণে সমালোচনা কৰিছে আৰু বাক স্বাধীনতাৰ উচিত ব্যৱহাৰ হোৱা নাই বুলি কৈছে আৰু এটা কথা কওঁ যে যিসকলে লভ জেহাদৰ আখ্যা দি আছে বা ভাবিছে যে মুছলমান ল'ৰাই হিন্দু ছোৱালীক ফুচলাই বিয়া কৰোৱাই ভাবে যে মুছলমানৰ জনসংখ্যা দেশত বৃদ্ধি কৰিব বিচাৰিছে আপোনালোকক কওঁ যে এনেকুৱা ধৰণৰ ভুল ধাৰণা মনলৈ নানিব কাৰণ কেতিয়াও মুছলমানৰ জনসংখ্যা হিন্দুতকৈ বেছি হ'বই নোৱাৰে এইটোৰ বিষয়ে জানিবলৈ হ'লে অলৰেডি ভিডিঅ' এটা আছে আপোনালোকে আই বটনত ক্লিক কৰি বা ডেছক্ৰিপশ্যনত গৈও চাব পাৰে আৰু জনসংখ্যা নিয়ন্ত্ৰণ কৰাত এডুকেশ্যনহে হেল্প কৰে তেওঁলোকক প্ৰপাৰ এডুকেশ্যন দিয়াৰ সুবিধা কৰিব লাগে তেতিয়াহে পপুলেশ্যন হ্ৰাস পাব ইয়াতে কথা এটা মনত পৰিলে আজি কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত যিবোৰ চৰকাৰী ধনত মাদ্ৰাছা আৰু সংস্কৃত টুলছবোৰ চলি আহিছে সেইবোৰ এতিয়া শ্বাটডাউন কৰা হ'ব বা ৰেগুলাৰ স্কুললৈ কনভাৰ্ট কৰা হ'ব কিছুমানৰ মতে আকৌ মাদ্ৰাছাবিলাকত জেহাদ মেণ্টেলিটি ক্ৰিয়েট কৰা হয় বুলি অভিযোগ কৰিছে যদি এনেকুৱা চলি আছে তেন্তে মডাৰ্ণ এডুকেশ্যন দিব লাগে আনকি সেইটো নকৰি ফাণ্ড বন্ধ কৰি শ্বাটডাউন কৰাৰ কথাহে কৈছে আৰু যিকেইখন নিৰ্দিষ্ট মাদ্ৰাছাত এইটো কাম হৈ আছে সেইকেইখন মাদ্ৰাছা বন্ধ কৰিব লাগে কেইখনমান মাদ্ৰাছাৰ বাবে গোটেই সমগ্ৰ মাদ্ৰাছাখিনি বন্ধ কৰাটো নিশ্চয় উচিত কথা নহ'ব আপোনালোকক কওঁ যে মাদ্ৰাছাত অন্য স্কুলৰ নিচিনা ছায়েন্স মেথছ হিষ্ট্ৰী ছ'চিয়েল ছায়েন্স আদি ছাবজেক্ট পঢ়োৱা হয় আৰু প্ৰশ্ন কাকতো প্ৰায় একেই থাকে মাত্ৰ এখন পেপাৰহে আৰবিক লেংগুৱেজৰ থাকে আৰু আপোনালোকে আৰবিক ভাষা শিকাটো যদিহে জেহাদ বুলি ভাবে তেন্তে নিশ্চয়কৈ আপোনালোকে জেহাদৰ সংজ্ঞা কি সেইটো নাজানে আৰু সঁচাকৈ যদিহে এখন মাদ্ৰাছাৰ পৰা অকল জেহাদীহে জন্ম হয় তেন্তে অসমত প্ৰায় 600 চৰকাৰী মাদ্ৰাছা আছে আৰু প্ৰায় 900 বেচৰকাৰী মাদ্ৰাছা আছে তেন্তে সেইবিলাকো বন্ধ কৰিব লাগে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰাইভেট মাদ্ৰাছাবিলাকত আমি একো কৰিব নোৱাৰোঁ নৰেন্দ্ৰ মোদীয়ে এবাৰ কৈছিল যে মুছলমান নৱপ্ৰজন্মৰ এখন হাতত কোৰাণ আৰু আনখন হাতত কম্পিউটাৰ থাকিব লাগে पूरी खुशहाली
समग्र विकास तभी संभव है जब आप यह देखें कि मुस्लिम युवाओं के एक हाथ में कुरान शरीफ है तो दूसरे हाथ में कंप्यूटर है। এতিয়া কথাটো হ'ল এইটো যে বিজেপিয়ে নিজৰ প্ৰধানমন্ত্ৰীজনৰ আদৰ্শকেই নামানে নেকি আৰু নিশ্চয়কৈ আমি মোদী ডাঙৰীয়াৰ এইষাৰ কথাত প্ৰতিজন ভাৰতীয়ই অতি গুৰুত্ব সহকাৰে ল'ব লাগে আৰু আমাৰ মাজৰ একতা এনাজৰীডাল কেনেদৰে আৰু মজবুত কৰিব পাৰি সেইটোহে ধ্যান দিব লাগে। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু যদিহে বেয়া পালে তেন্তে ডিছলাইক কৰি ইয়াৰ কাৰণটো কমেণ্ট ছেকশ্যনত জনাব, কিয়নো আপোনালোকৰ ফিডবেক আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ। জয় অসম, জয় হিন্দ।